Hello friend, মই ৰঞ্জন খুৰাই আপোনালোক সকলোকে পুনৰবাৰ মোৰ এই ৰঞ্জন খুৰা চেনেললৈ স্বাগতম জনাইছো। আজি আকৌ এটা নতুন ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আহিছো। আমি গুৱাহাটীৰ পৰা ইয়ালৈ শিৱসাগৰলৈ অহাৰ দুদিনৰ আগতে গুৱাহাটীত কিবা এটা আমাৰ অনুষ্ঠান আছিল। সেয়েহে সেই দিনাখনো কি অনুষ্ঠান আছিল সকলোবিলাক আপোনালোকক দেখুৱাম। মানে অৱশ্যে সেই দিনাখনে মই কিছুমান সৰু সৰু ভিডিঅ কৰি থৈছিলো, কিন্তু মই বেলেগ এটা ভিডিঅ বনাই থোৱাৰ কাৰণে সেইটো ভিডিঅ আগতীয়াকৈ দি দিলো, এইটো ভিডিঅ দিয়া নহল। ভাবিছো আজি আপোনালোকলৈ ওচৰলৈ আগবঢ়াও ভিডিঅটো, আপোনালোকে চাই ভাল পাব আৰু কেনেকৈনো পাৰ কৰিছিলো, কি কৰিছিলো, কি নাই কৰা সকলোবিলাক আপোনালোকক সুন্দৰকৈ দেখুৱাই গৈ আছো। অন্তত আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব বুলি মই আপোনালোকক অনুৰোধ কৰিছো। গতিকে বলক বেছি দেৰি নকৰো, ভিডিঅটোৰ মাজলৈ যাওঁ, আপোনালোককো দেখুৱাই থাকো কি কৰিছিলো, কি নাই কৰা সেই সকলোবিলাক। এইফালে কেক আহি গ'ল, ভিনদেউটো বহি আছে। ভিনদেউ কেইবছৰ হ'ল এতিয়া? মোৰ হিচাপত 40 বছৰ হৈছে ন? 40 বছৰ। আৰু আপুনি কওকচোন, আপুনি কেইবছৰ হৈছে বাইদেউ? 41 41 হ'ব। এই মছলাখিনি যে বাইদেউ এনেকৈ যে থৈ দিলে, মছলাবোৰ এনেকৈ বোলো বনাইছে নেকি, কিবা বেলেগ নিয়ম নেকি? এইটো কি বস্তু? এইটো ফুলকবিখিনি কি কৈছে, বইল কৰিলে? একো নহয় মানে এনেকৈ ফুলকবি বইল কৰি পেলাই মানে অলপ মছলা দি পেলাই এইটো ফ্ৰাই কৰিছে। কিবা জোল চোল হ'ব নেকি? নহয় নহয় নহয়, মই ধৰিব পৰা নাই একচুৱেলি, সেইকাৰণে সুধিছোঁ। মানে আপুনি এইটো মানে ফুলকবিটো গোটেই গোটেই থাকিব, হয় নহয়? নহয় মই ফুলকবিৰ পকৰি সেই শব্দটো কৈ দিলে বোলে গম পোৱা নহয়। এতিয়া বাইদেউ কোৱা নাই, মানে ইমানেই ছাছপেন্সত থৈছে বাইদেউ বোলে, আমাক মানে হেৰি কৰা নাই এতিয়া মানে কি বনাইছে দেখিছে। শিকো বুলি বাৰু ভায়েকো বাইদেউ বাৰু এনেকুৱা কৰিব লাগে বাৰু? হে মই কেনেকৈ শিকো বুলি বাইদেউ মানে মোৰ পৰাও কথাটো লুকুৱাই দেখিছে। এতিয়া লাষ্টত কৈছে যে এইটো ফুলকবি পকৰা বুলি। এতিয়া আৰু মোক কওঁতে সেইকাৰণে দেৰি গৈছেগে, মোৰ পৰা কথা লুকুৱাওঁতে বোলে মনে মনে কওঁ বুলি ধৰোঁতে এয়া দেৰি গৈছেগে। আৰু তুমি কিবা ক'বা নেকি? নহয় ভিনদেউৱে বাইদেৱে কি কৈছে, বাইদেৱে মানে বনাইছে দেই, বাইদেউক মই সুধিছো আৰু বাইদেৱে মানে কি মোক কথাটো কৈ দিয়া নাই কি বনাইছে। এতিয়া মানে বনাইছো ৰচোন অকৰা লাষ্টত বোলে বাইদেৱে কৈছে যে বোলে এইটো পকৰা বনাইছো। মই বোলো বোলে চিক্ৰেট বস্তু, সেইকাৰণে মানে নকয়। এইটো কি লুকুৱাই থবলৈ কৈছে? সেয়া হৈছে হেপী 48 years কৰিলে ন? 40 বছৰ বুলি কৈছে। মই আকৌ হেপী 40 years বুলি দিলেতো অকল সেইটো, সেইকাৰণে বোলে অলপমান কনফিউজ হৈ গৈছিলো। বাইদেউ আপোনাৰ আজি এনিভাৰ্চাৰী, আপোনাৰ কি আজি মানে বিয়া হোৱাটো 41 বছৰ হ'ল, কিন্তু এনিভাৰ্চাৰী আজি 40 এনিভাৰ্চাৰী। এয়া বাইদেৱে কি আকৌ পুৰা কামত ব্যস্ত। ভিনদেউ বাৰু অকণমান, কিন্তু ভিনদেউ একদম মিচিক পইচা খাই আছে, একদম ডেকা যেন লাগিছে দেই। ভিনদেউক আজি একদম ডেকা লাগিছে। ভিনদেউ আজি মনটো অকণ ভাল যেন লাগিছে আজি মানে। আৰু কথাটো হৈছে এনেকুৱা, এই যে বাইদেউ ভিনদেউ যিটো মানে বিবাহ বাৰ্ষিকী আমি এই প্ৰথম পাইছো, কাৰণ বিয়াৰ পিছত মানে বিয়াৰ দিনাখন বাৰু আছিলো আৰু যি নহওক, কিন্তু এই বিবাহ বাৰ্ষিকী আমি প্ৰথমবাৰৰ কাৰণে পাইছো। সেইকাৰণে ভালো লাগিছে। আমাৰ গোটেইখিনি আছো, ইফালেতো সৰুটো ভাইটি আছেই, এয়া ভাই বোৱাৰী চেৰিয়েও মানে একদম পুৰা ভিডিঅ' কৰাত ব্যস্ত হৈ গৈছে। গতিকে তাইও চাৰ্জটো লৈ লৈছে এবাৰ আজি বোলে ভিডিঅ' কৰি, তাই মোক কৰিছে, চেৰিক মই কৰিছো। আৰু এইফালে হৈছে ভিনদেউ আমাৰ শ্ৰীমতী মহিমাময়ী আছে। এতিয়া কেক কাটিব লৈছে, এতিয়া আপোনালোকক দেখুৱাইছো। এয়া বাইদেউ আৰু ভিনদেউৱে দিয়া, যদিও চুগাৰ আছে, এই যদিও আজি পাইছো যেতিয়া চান্সটো খাই দিওঁ দিয়া। এইকণ মোক দিছে, গতিকে মই এতিয়া কেকটো লওঁ, লৈ পেলাই এইফালে বহি লওঁ, বহি খাম দেই। চান্সটো পাইছো যেতিয়া। এয়া কেক আৰু এয়া খাওঁ। মোক ভিডিঅ' কৰা দেখি পেলাই বাকী সকলোবিলাক আঁতৰি দিছিলে। এয়া চাওক, দেখিলে নহয়? এতিয়া কিন্তু ফোনটো কাৰ্ড দেখুৱাব নোৱাৰো। আমাৰ মাইনে আকৌ কেক নাখাই পেলাই সি ভাত খাবলৈ লৈ আৰু কোনে কোনে ভাত খাব লৈছে।
তই কেক খাইছ বাৰু হেৰি হ'ব হেৰি ফুলক দিয়া আকৌ তই ভাত খাইছ নেকি খাবলৈ যাওঁ তই ভাত এয়া ফুলকবি পকৰি এয়া হৈছে মিক্স ভেজ এয়া মাছ তাৰপিছত আৰু ইফালে কি কি আছে এইফালে আপোনাৰ দাইল বনাইছিলে নহয় এইফালে দাইল এইটো কি বস্তু বাইদেউ এইটো চিকেন কি বেলেগ বনাইছিলে এইটো ফ্ৰাই কে চিকেন ফ্ৰাই কে আৰু এইটো চিকেন জোল নহয় কাৰী এইটো কি বুলি চিকেন কাৰী এইফালে ভাত আৰু এয়া হৈছে পায়স এয়া ৰসগোল্লা আছে এয়াও ভাত এয়া আমাৰ বাবুলীয়ে লৈ আছে এতিয়া আৰু কোন আছে কোন নাই ক'ব নোৱাৰো চেৰি আছে ময়ো খাম এতিয়া আৰু ইহঁতি দুটাই খাই আছে মানে ভাত একেবাৰে কম খাইছে আজি হে ঠিকে আছে আৰু তই দেৰিকে ল'বি বাৰু হ'ব দিয়া ময়ো লৈ লওঁ এতিয়া খালো গলো এতিয়া আৰু যাওঁগে কি বুলি কৈছে মই একো নাই কৰা মই ধৰি বহি আছো আপুনি একো নাই কৰা ভিনদেউ যাওঁ দিয়া থেংক ইউ আহাৰ কাৰণে ভাল পালো যাতে প্ৰত্যেক বছৰ যাতে এনেকে খাবলৈ পাই থাকো আমি সেইটোকে বাৰু এতিয়া যাওঁ গৈ থাকো আৰু তাৰপিছত চাই লওঁ কি কৰো কি নকৰো এয়া ঘৰলৈ যাওঁ এতিয়া আৰু ব'লা